নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাইটিং ফেভাৰলৈ। আজি আমি জানিম 20 জুলাই অৰ্থাৎ আজিৰ দিনটোৰ বিশেষত্বৰ বিষয়ে। 1898 চনৰ এই দিনটোতে সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল। 1304 চনত এই দিনটোতে ইটালীৰ কবি পণ্ডিত পেট্ৰাকৰ জন্ম হৈছিল। 1937 চনৰ এই দিনটোতে পদাৰ্থবিদ তথা অনাতাঁৰৰ উদ্ভাৱক গুগলিয়েমো মাৰ্কনিয়ে মৃত্যুবৰণ কৰিছিল। 1950 চনৰ এই দিনটোতে ভাৰতীয় ছবি জগতৰ শক্তিশালী অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল। 2003 চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰিছিল। 1969 চনৰ এই দিনটোতে বৰাহগিৰি বেংকটগিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। 1969 চনৰ এই দিনটোতে চন্দ্ৰত মানুহে প্ৰথম ভৰি ৰাখিছিল। আৰু আজি কলম্বিয়াৰ ৰাষ্ট্ৰীয় দিৱস। গতিকে এয়াই আছিল আজিৰ দিনটোৰ বিশেষ